চীন হ'ল এক মহাশক্তি আমেৰিকাৰ পিছতে চীনক স্থান দিয়া যায় আৰু এই চীন আমাৰ উত্তৰ পূব ভাৰতৰ নিচেই কাষতে অৱস্থিত গতিকে আমি এই চীনৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন যেহেতু এইখন শক্তিশালী ৰাষ্ট্ৰৰ লগত আমাৰ শত্ৰুতাপূৰ্ণ সম্বন্ধও আছে আৰু বন্ধুতাপূৰ্ণ সম্পৰ্ক আছে আৰু মোৰ ভাৱ হৈছে যে অহা এটা দশকৰ পিছত চীন বিশ্বৰ এক নম্বৰ মহাশক্তিলৈ ৰূপান্তৰিত হ'ব গতিকে এই চীনৰ বিষয়ে জনাটো আমাৰ অতিকৈ প্ৰয়োজন গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ 2017-18 বৰ্ষত চীনৰ পৰা ভাৰতলৈ $70 বিলিয়ন বস্তু আমদানি কৰা হৈছিলে যদি আমি আমদানি ক্ষেত্ৰত চাওঁ ভাৰতে চীনৰ পৰা প্ৰায় $101 বিলিয়ন সামগ্ৰী 2023-24 চনত আমদানি কৰিছে চীনত নিৰ্মিত সামগ্ৰীৰ চাহিদা ভাৰতত বহুত বেছি কাৰণ কিয় চীনত উৎপাদিত সামগ্ৰীৰ দাম বহুত কম আমি ভাৰতীয়সকলে যদি চীনা সামগ্ৰী কিনো বহুত কম দাম দি কিনিব পাৰোঁ যদিও কোৱালিটি বেয়া লাষ্টিং নকৰে দাম কম আমি কিনি ভাল পাওঁ আমি ভাৰতত উৎপাদন হোৱা সামগ্ৰী যদি কিনিবলৈ যাওঁ বহুত দাম ভৰিবলগীয়া হয় যদিও কোৱালিটি ভাল আমি ইমান দাম দি কিনিব নোৱাৰোঁ সেইকাৰণে আমি চাইনাৰ বস্তু কিনিয়ে ভাল পাওঁ বাক্য মই প্ৰায়ে শুনিবলৈ পাওঁ আৰু সেইষাৰি বাক্য হ'ল কি ভোকেল ফৰ লোকেল আপোনালোকে হয়তো সেই ভোকেল ফৰ লোকেল বাক্যশাৰী শুনিছে এই শাৰী বাক্য কৈছিলে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কিন্তু তাৰ অৰ্থটো কি ইয়াৰ অৰ্থ হ'ল কি যে আমি ভাৰততে উৎপাদন হোৱা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে কিনিব লাগে বজাৰৰ পৰা আৰু বিদেশৰ পৰা অহা সামগ্ৰীবিলাক কিনাত কম বেছি গুৰুত্ব দিব লাগে কিন্তু কথা হ'ল কি ভাৰতত উৎপাদিত সামগ্ৰীবিলাকৰ যিটো আপোনাৰ দাম সেই দাম যথেষ্ট বেছি কেৱল ভোকেল ফৰ লোকেল বুলি ক'লে নহ'ব ভাৰতে ইয়াত উৎপাদিত সামগ্ৰীৰ দামো কমাব লাগিব কাৰণ কম্পিটিশ্যন কৰিবলৈ হ'লে বস্তুৰ দাম কমাবই লাগিব কম্পিটিশ্যন কৰিবলৈ হ'লে যদি চীনৰ সামগ্ৰীৰ সৈতে কম্পিটিশ্যন কৰিবলৈ মন আছে তেতিয়াহ'লে বস্তুৰ দাম কমাবই লাগিব কিন্তু ভাৰতত যি টেক্সৰ বহিবৰ দেখা গৈছে GSTৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ টেক্স ভাৰতে মানে প্ৰয়োগ কৰিছে সামগ্ৰীবিলাক উৎপাদনৰ ক্ষেত্ৰত যিবিলাক ভাৰতত নিৰ্মাণ হৈছে এই টেক্সৰ কাৰণে ভাৰতত কি হৈছে ভাৰতীয় সামগ্ৰীৰ যি চাহিদা সেয়া কম হৈছে বিক্ৰী কম হৈছে এই ক্ষেত্ৰত কেৱল লোকেল ফৰ ভোকেল বা ভোকেল ফৰ লোকেল বুলি কৈ থাকিলে নহ'ব ভাৰত চৰকাৰে কিদৰে টেক্স নীতি সলনি কৰি টেক্স মানে কম লগাই বস্তুৰ দাম কম কৰিব পৰা যায় সামগ্ৰীৰ দাম কম কৰিব পাৰে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভোকেল ফৰ লোকেল এই যে বাক্যশাৰী শুনিবলৈ ভাল কিন্তু কাৰ্যক্ষেত্ৰত কৰিবলৈ হ'লে টেক্সৰ নীতি সলনি কৰিব লাগিব টেক্স কম কৰিব লাগিব মেড ইন ইণ্ডিয়া নামৰ বাক্যশাৰী আমি বহুতেই শুনিছোঁ বা পঢ়িছোঁ মেড ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতত যিবিলাক সামগ্ৰী উৎপাদন কৰা হয় সেইবিলাকত মেড ইন ইণ্ডিয়া বুলি লিখা থাকে কিন্তু বহুতো সামগ্ৰী এনেকুৱা আছে যিবিলাকত মেড ইন ইণ্ডিয়া বুলি লিখা আছে কিন্তু এই মেড ইন ইণ্ডিয়া নামৰ সামগ্ৰীবিধ প্ৰডাকশ্যন কৰাৰ ক্ষেত্ৰত তাৰ যি কেঁচামাল বা তাৰ যি সামগ্ৰী চীনৰ পৰা আমদানি কৰি অনা হৈছে আৰু ইয়াত সেই চীনা সামগ্ৰী ব্যৱহাৰ কৰি বনোৱা সামগ্ৰীত মেড ইন ইণ্ডিয়া বুলি লেবেল লগাই দিয়া হৈছে এই ক্ষেত্ৰত এই সামগ্ৰীৰ ক্ষেত্ৰত এই যিবিলাক সামগ্ৰী আছে উৎপাদন কৰিছে মেড ইন ইণ্ডিয়া লেবেল লগাই এই লেবেল লগোৱা সামগ্ৰীৰ ভিতৰত উল্লেখযোগ্য হ'ল ইলেক্ট্ৰনিক্স মোবাইল ফোন ইত্যাদি এই মেড ইন ইণ্ডিয়া সামগ্ৰীৰ বাবে যিবিলাক ইলেক্ট্ৰনিক উপাদান
এই উপাদানৰ ৰপ্তানি ক্ষেত্ৰত ভাৰতলৈ চীনে আধিপত্য বিস্তাৰ কৰিছে। 2023-2024 বিত্তীয় বৰ্ষত ভাৰতে চীনৰ পৰা $12 বিলিয়ন অধিক মূল্যৰ ইলেক্ট্ৰনিক উপাদান আমদানি কৰিছিল। মেড ইন ইণ্ডিয়া সামগ্ৰীৰ বাবে ইলেক্ট্ৰনিক উপাদানৰ যোগানত চীনে আধিপত্য বিস্তাৰ কৰিছে। বেছিভাগ মেড ইন ইণ্ডিয়া মোবাইল ফোনত যথেষ্ট সংখ্যক চীনা উপাদান ব্যৱহাৰ কৰা হয়। গতিকে আমি এতিয়া গম পালোঁ যে চীনে নিজৰ দেশতে উৎপাদিত বস্তুৰে সমগ্ৰ বিশ্বৰ বজাৰ দখল কৰিছে আৰু অতি কম দামতে সমগ্ৰ বিশ্বৰ বজাৰত নিজৰ বস্তু মুকলি কৰিবলৈ সক্ষম হৈছে। কিন্তু চীনৰ এই সফলতাৰ আঁৰত থকা কাৰণবিলাক আমি বিচাৰ কৰি চাব লাগিব। এই কাৰণবিলাকৰ ভিতৰত এটা অন্যতম কাৰক হ'ল চীনে অতি কম খৰচতে বিদ্যুৎ উৎপাদন কৰিব পাৰিছে আৰু উদ্যোগসমূহলৈ তাক যোগান ধৰিব পাৰিছে অতি কম মূল্যত। আৰু চীনে এই যি কম খৰচত বিদ্যুৎ উৎপাদন কৰিছে, বিদ্যুৎ ৰাহি কৰিছে আৰু চীনত প্ৰদূষণৰ মাত্ৰা কমাইছে, কিদৰে এই সম্ভৱ হৈছে এই বিষয়ে আমি জানিব লাগিব। আহক আমি এই বিষয়ে আলোচনা কৰোঁ। বৰ্তমান চীনে পেট্ৰল, ডিজেল, কয়লা আদি খৰচী তথা প্ৰদূষণ সৃষ্টিকাৰী ইন্ধনৰ ব্যৱহাৰ কমাই আনি এক নতুন অৰ্থনীতি তৈয়াৰ কৰাৰ সপোন দেখিছে। তাৰে অংশ হিচাপে কম খৰচত বিদ্যুৎ উৎপাদন কৰাৰ বিভিন্ন পন্থা চীনে অৱলম্বন কৰিছে। বিদ্যুতৰ অবিহনে আধুনিক জীৱন যাপন সম্ভৱ নহয়। বিদ্যুৎ হ'ল সকলোবিলাক উন্নয়নৰ আত্মা। বিদ্যুৎ উৎপাদনৰ খৰচ বেছি হয়, কিন্তু চীনে কম খৰচতে যথেষ্ট পৰিমাণে বিদ্যুৎ উৎপাদন কৰিবলৈ লক্ষ্য আগত লৈ কিছুমান কাৰ্যপন্থা হাতত লৈছে আৰু এইবিলাক কাৰ্যপন্থাই সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছে। চীনৰ বিষয়ে আৰু বেছিকৈ আলোচনা কৰাৰ আগতে এখন নদীৰ বিষয়ে আলোচনা কৰোঁ। সেই নদীখনৰ নাম হ'ল য়াংটেজ নদী। এই নদীখন হ'ল পৃথিৱীৰ ভিতৰত তৃতীয় দীঘল নদী আৰু এই নদীখন অৱস্থিত হ'ল চীনত। কিন্তু চীনে এইখন নদীকো নিয়ন্ত্ৰণ কৰি পেলাইছে। চীনে এইখন নদীতে পৃথিৱীৰ সকলোতকৈ ডাঙৰ নদী বান্ধটো বনাইছে। এই বান্ধৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰিবলৈ আৰম্ভ কৰি দিছে আৰু এই নদীতেই চীনে সৃষ্টি কৰিছে পৃথিৱীৰ সকলোতকৈ বৃহৎ বিদ্যুৎ উৎপাদন কেন্দ্ৰ। কিন্তু চীনে 2021 চনত ঘোষণা কৰিলে যে য়াংটেজ নদীৰ দৰে সৰ্ববৃহৎ যিটো বান্ধ আছে তাতকৈ এটা বৃহৎ বান্ধ বিশ্বৰ ভিতৰত চীনে বনাব আৰু সেই বান্ধটো বনাব ব্ৰহ্মপুত্ৰৰ ওপৰত। ব্ৰহ্মপুত্ৰক চীনক ইয়াৰলং জাংবো বুলি জনা যায়। চীনে এই নদী বান্ধৰ জৰিয়তে 60,000 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প সৃষ্টি কৰিছে আৰু এই প্ৰকল্প 2030 চনত চীনে সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰিছে। যদি ব্ৰহ্মপুত্ৰৰ ওপৰত এই নদী বান্ধ চীনে বনায় তেতিয়াহ'লে আমাৰ যি অসম আৰু উত্তৰ পূব তাত এক ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ব। আমাৰ অসমৰ যিটো জলবায়ু সম্পূৰ্ণ চেঞ্জ হৈ যাব। কৃষিকৰ্মৰ ওপৰত প্ৰভাৱ পৰিব, বৰষুণ কম হ'ব আৰু আমাৰ যিটো চাহ উদ্যোগ, অসমৰ যি চাহ উদ্যোগ, সেই চাহ উদ্যোগ হয়তো সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব পাৰে। যিহেতু যদি জলবায়ু যদি আমাৰ বেলেগ হৈ যায়, পৰিৱৰ্তন হৈ যায় অসমৰ, তেতিয়াহ'লে কি হ'ব, এই চাহ উদ্যোগো জীয়াই নাথাকিব। গতিকে চীনৰ যি এক ভয়ানক প্ৰকল্প ব্ৰহ্মপুত্ৰৰ ওপৰত যি নদী বান্ধ, এই নদী বান্ধে এক ভয়ানক বিপদ মাতি আনিছে আৰু এই বিপদ লৈ আমাৰ অসমৰ জনতা তথা নৰ্থ ইষ্টৰ জনতা সিমান সজাগ নহয়। এই বিষয়টো সম্পূৰ্ণ সজোৰে আমি উত্থাপন কৰিব লাগিছিলে বিশ্বৰ দৰবাৰত। আমাৰ অসমীয়াসকলেও বা অসমৰ যিবিলাক জাতি জনজাতি আছে বা নৰ্থ ইষ্টৰ যিবিলাক সম্প্ৰদায় আছে, সেই সকলো সম্প্ৰদায় সজাগ হ'ব হ'ল। যদি এই ভয়ানক বান্ধটো চীনে সম্পূৰ্ণ কৰি তোলে তেতিয়াহ'লে
ব্ৰহ্মপুত্ৰৰ আমাৰ যিটো অংশ আছে এইফালে তাৰ পানী শুকাই যাব, সম্পূৰ্ণ শুকাই যাব খৰালি। আৰু বাৰিষাও কিমান পানী এৰিব চীনে ক'ব নোৱাৰি। বাৰিষা হয়তো ভয়ানক বানপানীৰ সৃষ্টি কৰিব চীনে, আৰু খৰালি সম্পূৰ্ণ পানী শুকাই যাব আৰু জলবায়ু সম্পূৰ্ণ বেলেগ হৈ যাব। গতিকে এই বিষয়ত যিবিলাক সংগঠন আছে অসমত বা উত্তৰ পূবত, এই সংগঠনবিলাকে মাত মাতিব হ'ল, ৰাইজক বুজাবৰ হ'ল আৰু চীনৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ হ'ল। কিন্তু তাকে নকৰি আমি সকলো এতিয়া সুখনিদ্ৰাত নিদ্ৰিত হৈ আছোঁ। এই সুখনিদ্ৰাৰ পৰা উঠিবৰ আমাৰ সময় আহি পৰিছে। আৰু মই প্ৰতিটো সংগঠনকে অসমৰ তথা উত্তৰ পূবৰ আহ্বান জনাওঁ যে চীনৰ এই পদক্ষেপৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হওক। কিন্তু চীন এখন এনেকুৱা ৰাষ্ট্ৰ যি নিজৰ স্বাৰ্থৰ বাহিৰে আনৰ চিন্তা নকৰে। গতিকে এই ৰাষ্ট্ৰই যে আমাৰ কথা শুনিব সেই কথা আমি নুই দি ক'ব নোৱাৰোঁ। তথাপিও প্ৰতিবাদ কৰিবই লাগিব। এই প্ৰতিবাদ ৰাষ্ট্ৰসংঘ পৰ্যন্ত লৈ যাব লাগিব। চীনে যিমানেই আশ্বাস নিদিয়ক যে তেওঁলোকৰ এই বান্ধৰ ফলত অসমৰ কোনো ক্ষতি নহয় বা উত্তৰ পূবৰ কোনো ক্ষতি নহয়, সেই আশ্বাস চীনৰ আমি মানি ল'ব নোৱাৰোঁ। আৰু যিকোনো প্ৰকাৰে হ'লেও এই বান্ধৰ যিটো নিৰ্মাণ বন্ধ কৰাবই লাগিব।